আমি এতিয়া ঔটেঙা পাৰব যাই আছো না ঔটেঙা ললিম ঔটেঙা আৰু মাছৰ জোল কি মাথা আৰু ঔটেঙাৰ জোল তামাম খাম আজি ঔটেঙাৰ লগত আজি আমাৰ তিনিদিনীয়া কাৰ্যসূচী লাষ্ট কাৰ্যসূচীটো হ'ল আজি পূৰা খানা হ'ব ভিডিঅ'টো চাই থাকক ভাল লাগিব আমি আহি পালোঁ বৰ্তমান ঔটেঙা গছৰ তলত ঔটেঙা এতিয়া খুব কমেই আছে মাছৰ জোলৰ লগত হৈ যাব ইমানো নালাগে না মাছৰ জোলত ঔটেঙা টেঙা হ'বহে লাগে ঔটেঙা চেন ওলালেই হ'ল নে কি এয়া ঔটেঙা বা এটা লাগব আমাৰ কাৰ্যসূচীটো না অলপ বেলেগ ধৰণৰ হৈ গ'ল এই ছোৱালী মাকৰ ঘৰৰ পৰা আহি কেনে সিহঁতৰ নিয়মটো কৰি থৈ গ'ল তাৰপিছত নেক্সট দিনা আমাৰ ঘৰত আকৌ নাম চাম ধৰা হ'ল নাম ধৰি এতিয়া আজি 3 দিনৰ শেষৰ দিনটোত আজি তাৰমানে আমি গাঁৱৰ মানুহবিলাকক মাতি ভাত এসাঁজ খুৱাম আৰু তাৰে সেইটো কাৰণে আমাৰ 3 দিনীয়া কাৰ্যসূচী হৈ গ'ল কিছুমান প্ৰব্লেম আছিলে সেইটো কাৰণে 3 দিনীয়া কৰি দিব লগা হৈ গ'ল ত' ভিডিঅ'টো চাই থাকক আৰু লাহে লাহে ভাল খবৰটো আহিয়ে আছে আপোনালোকে ভিডিঅ'বোৰ চাই থাকক তেতিয়া শেষৰ পৰ্যায়ৰ ভিডিঅ'বিলাকো আপোনালোকে পাব আমি বৰ্তমান ঔটেঙা পাৰবৰ কাৰণে একে বিল্ডিঙৰ ওপৰত যাম এতিয়া ইয়াৰ পৰাই মই কাটি হলাৰ দিনাখন ইয়াৰ পৰাই মই ঔটেঙা পাৰি লৈ গৈছিলোঁ এইটো বিল্ডিঙত উঠি কেনে এতিয়া আজি আকৌ ইয়াতে আহিলোঁ ঔটেঙা পাৰিবৰ কাৰণে এইটো তাৰমানে ঔটেঙা গছডাল ৰাইজৰ ঔটেঙা গছ সেইটো কাৰণে চবেই আহে ইয়াতে ঔটেঙা পাৰিবৰ কাৰণে এয়া আহি গ'লোঁ চাই থাকক যে পাৰো ঔটেঙা পাৰবা আশা ফোনে কৰি আছা কি হ'ব ঔটেঙা পাৰবা দিলোঁ ঔটেঙা পাৰবা আশা ফোনতহে ব্যস্ত হৈ আছে নতুনকৈ কিবা প্ৰেমত পৰিলি নেকি হা কোনে ফোন মাৰছে অঁ কামৰ মালিকে কি হ'ল ভাগৰ লাগিল নেকি বহুত কাম কৰিলোঁ না কি পিছে চলিলা ঠিক ঠাক চলি আছে না ঠিক ঠাক চলি আছে না ঠিক আছে বঢ়িয়া খালি দুইদিন একবাৰ ভালকৈ লাগিব দেই ইফালে কিমান দূৰ আগবাঢ়িছে মাছ ফ্ৰাই হ'ব না এতিয়া কি কৰি আছা হা পিঠা কি পিঠা এইটো
মালপোৱা পিঠা নেকি? পুৰা মালপোৱা পিঠা হৈ আছে, খাই বিৰাট টেষ্টি লাগে না এইটো পিঠা। কিছু লাভ বঢ়িয়া চেন ওলাইছে দেখোন। হা মজা চেন ওলাইছে একদম লাবৰা। বঢ়িয়া টেষ্টি হৈছে কিজানি না চুলা? আৰে তই বনাইছা এতিয়া আৰু বেয়া হ'ব না। এইখিনিহে মেইন বস্তুখিনি নে কি? এইটোৱে চাকনা বুলি কয়, এইটো চাকনা। এইটো খাই একদম বাছ কি টেষ্টি লাগে নহয়, পুৰা মজা। বহি ল বহি ল বহি ল। বৰ্তমান মই এতিয়া ধনিয়া আনিব যাই আছোঁ, কাৰণ মাছে মাংসই চব্জিয়ে চবতে ধনিয়া দিলে ইমান ধুনীয়া সোৱাদ হয় নহয়। এতিয়া ছিজন ধনিয়াবিলাক দিব পাৰি, এই ছিজনৰ বস্তু ছিজনত নাখালে আৰু পিছত খাই কোনো টেষ্টি নাই। সেইটো কাৰণে এতিয়া মাছে মাংস দি দিম, পূৰা ধুনীয়া একদম চেন ওলাই যাব, মজা হৈ যাব, একদম তামাম ফ্ৰেছ ফ্ৰেছ লাগি যাব। ধনিয়া উঠা হৈ গ'ল, ধনিয়া লৈ আহিলোঁ, একদম লোকেল ধনিয়া, কি চেন বা আঞ্জা পূৰা চেন ওলাই যাব একদম। ইমান ধুনীয়া চেন ওলাই গৈছে নাখাওঁতে। বনাইছে কোনে? খাব পৰা হ'লে ইমান চেন ওলাইছে। কিয় গা ধুব লাগে? কালি গা ধুইছোৱে, আজি আৰু কিবা গা ধুব লাগে? ইমান চেন ওলাইছে, এইটো 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 খাওঁ খাওঁ লাগি গৈছে। মই গা নধো, মাংস হৈ গ'ল না? চুলা কেনে হৈছে? মই কেনেকৈ কম, বঢ়িয়া হৈছে, হৈ গৈছে। চেনটো বঢ়িয়া ওলাইছে। সেইটো বাদ দি না। খাওয়া চলি আছে এতিয়া। বৰ্তমান চবেই এতিয়া কি ইয়াতে প্ৰেজেন্ট হোৱাত ব্যস্ত, সকলোৱে প্ৰেজেন্ট হোৱাত ব্যস্ত। তুমি কি কৰিছা? প্ৰেজেন্ট চাই আছা? আমাৰ মেইন প্ৰেজেন্টৰ মালিক এইজনী।
বাহ Mayor itu be. Hah? Oh mayor. অ' পুৰা পেজেণ্ট চাই আছা না বাহ